চাব পাৰে গামোচা পিঠিত লৈ আৰু জুবিন দাৰ সমাধি স্থলত গৈ আছে চাগে জুবিন দাৰ ক্ষেত্ৰত সোণাপুৰ যাব পাৰে আমি ৰখি সুধিম এবাৰ ক'ত যাব জয় জুবিন দা হা ক'ৰ পৰা আহিছে আপোনালোক লখিমপুৰ কোন জেগা এতিয়া খোজকাঢ়ি যাম বুলি ভাবিছে অঁ হয় আজি মানে কেইদিন লাগিলে তাৰ পৰা লখিমপুৰ পৰা খোজকাঢ়োঁতে দুদিন লাগিছে ন হয় ঠিক আছে আমি পাৰিলে আমি আগত লগ কৰি আছোঁ আপোনাক কিবা খোৱা বোৱাটো আমি কিবা এটা কৰিম দাদাহঁতক যেনেকৈ আমি কৈছিলোঁ কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দিম বুলি তেনেকৈ আমি ৰখি আছিলোঁ দাদাহঁত অহালৈকে দাদাহঁত আহি জাষ্ট পালেহি আমি বহুত সময় ৰখিলোঁ দাদাৰ কাৰণে দাদাহঁত জাষ্ট আহি পালেহে আমি বহিব দিলোঁ ধুনীয়াকৈ কিবা এটা খুৱাম বুলি মানে কি খুৱাইছোঁ নেদেখাওঁ আৰু আচলতে দেই এই দাদাহঁত আহি পালে মই মানে অলপ কিবা এটা খুৱাম বুলি ক'লোঁ দূৰৰ পৰা আহি আছে ভাগৰো লাগিছে দাদাৰ নামটো কি ক'লে বেণুধৰ শইকীয়া দাদাজনৰ নাম এইফালে আমাৰ খুৰা বুলি কৈছোঁ দেই আপোনাৰ নাম মহেন্দ্ৰ গগৈ এই দুইজনকে আমি কি পাৰোঁ দিছোঁ আৰু খাব বাকী গৈ থাকিব দাদা ধুনীয়াকৈ আপোনালোক ভালকৈ গৈ পাওকগৈ তাৰে কামনা আৰু বেয়া লাগিছে এতিয়ালৈকে জুবিনে ন্যায় পোৱা নাই ন্যায় পোৱাৰ বিষয়ে কিবা ক'ব নেকি ন্যায়টো ভগৱানেতো ন্যায় পাবই দেৰি হৈছে কাৰণ যাক আমি ভগৱান বুলি মানিছোঁ আৰু মোৰ বেনাৰটো মই ভগৱানৰ নামতে লিখিছোঁ ইয়াত চাব পাৰে জুবিন দাৰ ফটো প্ৰিণ্ট কৰি লৈছোঁ টি চাৰ্টত ভগৱান জুবিন হয় হয় আৰু লিখা আছে ভালকৈ পঢ়ি চাব আপোনালোকে লখিমপুৰৰ পৰা পদযাত্ৰাৰে ভগৱান জুবিন ক্ষেত্ৰলৈ এনেকৈ লিখা আছে একাজলৈ শ্ৰদ্ধাঞ্জলি লৈ এনেকৈ লিখা আছে ধুনীয়াকৈ লিখিছে গতিকে ভগৱানেতো ন্যায় পাবই দেৰি হৈছে আৰু খুৰা ন্যায় বিষয়ে নিশ্চয় এতিয়া পৃথিৱীয়ে ন্যায়টো বিচাৰিছে গতিকে ন্যায় ইমান দিনে পাব লাগিছিলে পৃথিৱীয়ে ন্যায়টো বিচাৰিছে অভিজ্ঞসকলে ন্যায় বিষয়ে আলোচনা কৰি আছে আৰু জুবিন দা ন্যায় পাবৰ কাৰণেতো আমিতো সদায় জুবিন দা আমাৰ দিয়াত আছে গতিকে সেইটো কাৰণে আমিতো পদযাত্ৰা কৰি আহিছোঁ জুবিন দাৰ কাৰণে তেখেত এজন ভগৱান হয় ভগৱানৰ অৱতাৰ তেখেতৰ ন্যায়টো পাব লাগে আৰু তাতে মই এটা কথা কওঁ মই ভয় শংকা আমি নকৰাকৈ যেতিয়া আহিছোঁ সেইটো কথাও আমি ক'ব পাৰোঁ আমাক কোনোবাই বাটত মাৰি পেলাব কিবা বন্ধ কৰিছোঁ কিন্তু আমাৰ ভাৰত বা অসমৰ আমাৰ যোনটো মানে কি ক'ম আৰু যোনটো পাব লাগিছিলে সংবিধানখন আপোনাৰ আগৰ যোনজনে লিখিছিলে সংবিধানখন আমাৰ পূৰা সম্পূৰ্ণ সলনি কৰি দিব লাগে দেই হয় সেইটো মই ভাবোঁ কিন্তু দেই ঠিক আছে দাদা তেতিয়াহ'লে বেছি সময় কথা নাপাতোঁ আমি আপোনালোকৰ যাবলৈও আছে আৰু দাদাহঁতৰ লগত বেছি কথাও নাপাতোঁ কাৰণ দাদাহঁতৰ বহুত দূৰ যাব লগা আছে আৰু সেয়েহে বেছি কথা নাপাতি দাদাহঁতক আজিলৈ বিদায় দিছোঁ দাদা ভালকৈ যাব আপোনালোক ধন্যবাদ তেতিয়াহ'লে